নমস্কাৰ, মই হাৱালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু মহাশিৱৰাত্ৰিৰ বহু শুভেচ্ছা যাচিলোঁ। আমি যাব ওলাইছোঁ শিৱ মন্দিৰত। গাড়ীত বহিলোঁ এতিয়া আমি পাঁচ ছগতে সজ্জাকে যাব শিৱ মন্দিৰত কেৰেলাৰ শিৱ মন্দিৰত প্ৰসাদ আনিব গৈছে। এক্টিং চাওক। അടുപ്പത്ത് ഇറങ്ങി আমি পূজা কৰিলোঁ আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশ। ইয়াৰে মানে মন্দিৰবিলাকৰ এটা লিংক থাকে, মানে মেইন মন্দিৰৰ পৰা মাজতে মানে হোম পুৰে, তাৰপিছতে যে দেখিছে গছৰ তল শিৱ মন্দিৰ এটা আছে, দেখিবলৈ বহুতেই ধুনীয়া হয়। ইয়াৰ চব মন্দিৰে এনেকুৱা, শিৱ মন্দিৰবিলাক এনেকুৱাই। বহুতত গৈছোঁ, একেই দেখা পাইছোঁ। আৰু আমি এতিয়া যাব ওলাইছোঁ। চাওকচোন কি ধুনীয়াকৈ লাইন পাতি ভোগ বনাইছে, আৰু ইয়াৰে পৰা তুলসীৰ পাত শান্তি পানী দি দিছে, আৰু সকলোৱে পইচা দি পূজা সেৱা কৰিছে। পৰিৱেশটো সঁচাই বহুতেই ধুনীয়া হয়। আৰু আমি এতিয়া আছিলোঁ কেৰেলাৰ শিৱ মন্দিৰ। আমি আহিছোঁ, আমি ওচৰত নাই কাৰণে গৈছিলোঁ ইয়াতে। আমি যাব ওলাইছোঁ এতিয়া ঘৰত, সকলোৱে থিয়ৰি আছে। আৰু আমি ইয়াতেও মানে তাত ঠাই নাপাবিলাকে ইয়াতেও কৰিছে এনেকৈ ৰাস্তাৰ কাষতে এনেকৈ বনাইছে ভোগ। বহুতেই ধুনীয়া, বহুতেই মানে পৰিষ্কাৰ, চাফ নাই, ইমান পৰিষ্কাৰ। আৰু কেৰেলাত ইমান লেতেৰাও নাই, বহুত চাফা হয় কেৰেলা। মানুহবিলাকৰো বহুত ডিচিপ্লিন। ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে বহুত ধন্যবাদ সিহঁতৰ কাৰণে। আৰু আমি মামাই গৈছিলোঁ না গাড়ী শিৱৰাত্ৰিৰ বহু শুভেচ্ছা জনালোঁ। ভালদৰে থাকিব আপোনালোকে, ভালদৰে প্ৰাৰ্থনা কৰিব, আৰু ভগৱানে নিশ্চয় আশীৰ্বাদো কৰিব। আৰু মই ইমান প্ৰাৰ্থনাও কৰি আছোঁ, তথাপিও মানে মোৰ বেমাৰেই শেষ নোহোৱা হৈছে। এইবাৰো ভালদৰে প্ৰাৰ্থনা কৰি আহিছোঁ যাতে ভালদৰে থাকোঁ আমি সকলোৱে। ইয়াতে শিৱ মন্দিৰৰ ওচৰত নাই, অলপ দূৰত আছে শিৱ মন্দিৰটো, তাতে গৈছিলোঁ, পূজা কৰি আহিলোঁ। আৰু মই দিম কালি প্ৰসাদ আজি চাকি বন্তি জ্বলাইছোঁ ইয়াতে। মন্দিৰত যে বহুতেই ভাল লাগিছে, পৰিৱেশটো বহুতেই ভাল। আৰু আমাৰ ৰাস্তাতে মানে পূজা কৰিব গাড়ী কিনিছে। ধুনু গেৰেজ খুলি দিম। ঐ ধুনু
একো খাওঁ নাই খোৱাৰ পৰা চাহ খাইছে অঁ খেলিব ধৰিছে তাৰ মন্দিৰত গৈয়ে মানে গাড়ী দেখা পাইছে আৰু গাড়ী খেলি আছে তাতে ইমান মানুহৰ ভিৰ তাৰ মাজতে গাড়ীয়ে চলাই আছে আমাৰ দি আছোঁ লৈ আহ আমি আনিছোঁ দুডাল ৰঙা সূতা দুজনৰ কাৰণে তিনিজন কৰিছিলোঁ কিন্তু তিনিজন নিদিলে কিয় মানে ভাষা কেনেকৈ আছে আমি কওঁ হিন্দী তেনেকৈ ভাল ওলাম লোকেলখিনিয়ে মালায়ালম ভাল মানে হিন্দী ভালদৰে নাজানে সেইকাৰণে মানে আমাৰ সেই হৈ যায় আনিছোঁ এইবাৰ দুজনক পিন্ধাই দিম আৰু কেনেকৈ পিন্ধাই দিওঁ আপোনালোককো দেখুৱাই আছোঁ পিন্ধাবই নিদিয়ে বহুত জোৰকৈ পিন্ধাইছোঁ মানে হাতখন এৰি এৰি দৌৰোকৈ থাকে চাওক না উৎপাত মানে কোনো এটা বস্তুৱে ভালদৰে পিন্ধিব নিদিয়ে মানে কাৰোতো হাতত নাই একোৱেই নাই হাতত ইমান বদমাছ কৰি থাকে দেউতাকক পিন্ধাই দিলোঁ মই এইটো পিন্ধিব লাগে ধুনু এইটো পিন্ধিব লাগে আৰু ফটাটো চাওক আমাৰ দে এনেকৈ এনেকৈ ভালে লাগে আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই শুভ শিৱৰাত্ৰি গুড বাই